নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি মই বনাবলৈ লৈছোঁ কচুগুটিৰ লগত মাছৰ তৰকাৰী। কচু তৰকাৰী বনাবলৈ একেবাৰে সহজ হয় আৰু খাবলৈও বহুত টেষ্টি হয়। আপোনালোকে যদি কচু খাই ভাল পায় তেন্তে এই ৰেচিপিটো ট্ৰাই কৰি চাব আৰু কেনেকুৱা পায় কমেণ্ট কৰি জনাব। এইখিনি কচুগুটি হয়, মই বজাৰৰ পৰা কিনি আনিছিলোঁ। এয়া ধুনীয়াকৈ কাটি ল'লোঁ। কচুখিনি এবাৰ ধুনীয়াকৈ ধুই লৈছোঁ আৰু এতিয়া বইল কৰি ল'ম। কেৰাহী এখন পাতি দিছোঁ আৰু এয়া পানী দি কচুখিনি বইল কৰি ল'ম। এয়া কচুখিনি অলপ লৰাই দিছোঁ। এয়া কচুখিনি ধুনীয়াকৈ বইল হৈ গৈছে আৰু এতিয়া কচুখিনি উলিয়াই ল'ম। আৰু ইফালে তৰকাৰী দিবৰ কাৰণে ধুনীয়াকৈ যোগাৰ কৰি লৈছোঁ। বিলাহী, পিঁয়াজ, শুকান জলকীয়া, তেজপাত আৰু আদা নহৰু কেঁচা জলকীয়া বুটি লৈছিলোঁ। ধুনীয়াকৈ এয়া যোগাৰ কৰি লৈছোঁ। আৰু ইফালে কেৰাহী এখন পাতি দি তেল দিছোঁ। তেলখিনি গৰম হোৱাত কাটি ৰখা পিঁয়াজখিনি দি দিছোঁ। আৰু এয়া শুকান জলকীয়া দি দিছোঁ আৰু ইফালে তেজপাত দুখিলা দি দিছোঁ। এয়া ধুনীয়াকৈ লৰাই দিছোঁ। পিঁয়াজখিনি ৰংচুৱা হোৱালৈ ভাজি ল'ম। পিঁয়াজখিনি অলপ ৰংচুৱা হোৱাৰ পিছত মই আদা নহৰু কেঁচা জলকীয়া বুটি থোৱাখিনি দি দিছোঁ আৰু গোটেইখিনি ধুনীয়াকৈ লৰাই দিছোঁ। আৰু এতিয়া কাটি ৰখা বিলাহীখিনিও দি দিছোঁ আৰু গোটেইখিনি লৰাই দিছোঁ। বিলাহীখিনি অলপ সময় ভাজি ল'ম। এয়া বিলাহীখিনিও মোৰ সিজি গৈছে আৰু এতিয়া মছলা এড কৰিম। নিমখ এচামুচ দিছোঁ আৰু হালধি গুড়ি এচামুচ দিছোঁ আৰু জিৰা গুড়ি এচামুচ দিছোঁ আৰু ইফালে ৰেড চিলি পাউডাৰ এচামুচ দিছোঁ আৰু এতিয়া গোটেইখিনি ধুনীয়াকৈ লৰাই দিছোঁ। আৰু এতিয়া বইল কৰি ৰখা কচুগুটিখিনি দি দিছোঁ আৰু গোটেইখিনি মিক্স কৰি লৰাই দিছোঁ। কচুখিনি অলপ সময় ভাজি লোৱাৰ পিছত পানী এড কৰিম। ইয়াৰ ডাঙৰ কাপেৰে প্ৰথমতে পানী 1 কাপ দিছোঁ আৰু গোটেইখিনি ধুনীয়াকৈ লৰাই দিছোঁ। পানী মই আৰু 1 কাপ দিছোঁ কিন্তু দেখুওৱা নহ'ল। আৰু এতিয়া ঢাকনখনেৰে ঢাকি দিছোঁ। কচুখিনি সিজিবলৈ দিম। 5 মিনিটমান হোৱাৰ পিছত ঢাকনখন দাঙি চাইছোঁ। এয়া ধুনীয়াকৈ উতল আহি গৈছে। এতিয়া ভাজি ৰখা মাছখিনি দি দিছোঁ আৰু মাছখিনি মই আগতীয়াকৈ ভাজি লৈছোঁ কিন্তু দেখুওৱা নহ'ল। আৰু এয়া দেখিছেনে মোৰ তৰকাৰী ৰেডি হৈ গ'ল। আপোনালোকেও মই বনোৱাৰ দৰে এবাৰ বনাই ট্ৰাই কৰি চাবচোন, নিশ্চয় খাবলৈ বহুত ভাল পাব। আৰু শেষত মই মান ধনিয়া কাটি দিছোঁ আৰু ধুনীয়াকৈ গোটেইখিনি লৰাই দিছোঁ। যদি আপোনালোকে এই ৰেচিপিটো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।